মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ পাঠ নম্বৰ ৬ ময়ূৰ পক্ষীৰ জন্ম কাহিনীলৈ তোমালোকৰ সন্মুখত হাজিৰ হৈছোঁহি। আজি ময়ূৰ পক্ষীৰ জন্ম কাহিনীৰ কেৱল প্ৰশ্ন উত্তৰ অংশহে আলোচনা কৰিম। তোমালোকে জানা যে এই কাহিনীটো বিখ্যাত সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মাননীয় ৰংবং তেৰাং ডাঙৰীয়াৰ কাৰ্বি সাধুকথাৰ পুথি অভিসপ্তা ময়ূৰীৰ আধাৰত এই কাহিনীভাগ তোমালোকৰ পাঠ্যপুথিৰ বাবে যুগুতোৱা হৈছে। পাঠৰ শেষৰ ফালে এই কথাখিনি ধুনীয়াকৈ লিখি থোৱা আছে। তোমালোকে প্ৰশ্ন উত্তৰসমূহ ভালদৰে মনপুতি শুনিবা আৰু নিজৰ নিজৰ উত্তৰ বহীত লিখি থবা। পুনৰ যেতিয়া আমাৰ বিদ্যালয়সমূহ খুলিব তেতিয়া আমি তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ ভালদৰে নিৰীক্ষণ কৰিম। আহা, আমি এতিয়া পাঠলৈ আগবাঢ়োঁ। এতিয়া তোমালোকে মন দি শুনা দেই। ১ নম্বৰ প্ৰশ্নটো হৈছে স্বৰ্গৰ ৰজাজনৰ নাম কি? উত্তৰ: স্বৰ্গৰ ৰজাজন হ'ল ইন্দ্ৰ। ২ নম্বৰ প্ৰশ্নটো হ'ল তেওঁৰ ৰাজসভাৰ নৰ্তকী চৰাইজনীৰ নাম কি? উত্তৰ: বালিমাহী। দেৱকন্যাই মৰ্ত্যলৈ যাওঁতে লগত কি লৈ গৈছিল? এখন তাঁতশাল লৈ গৈছিল। দেৱকন্যাই তাঁতশালখন কিয় লৈ গৈছিল? উত্তৰ: পৃথিৱীৰ সৌন্দৰ্য কাপোৰত বুটা বাছি আনিবলৈ। দেৱকন্যাই পুনৰ সৰগলৈ যাব পাৰিলেনে? দেৱকন্যাই আৰু সৰগলৈ যাব নোৱাৰিলে। তেওঁ মৰ্ত্যত কি হৈ থাকিল? উত্তৰ: ময়ূৰ পক্ষী হৈ থাকিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহাচোন আমি কেইটামান অৰ্থ শিকি লওঁ। এই অৰ্থকেইটালৈ মন কৰিবা। নৰ্তকী, নৰ্তকী মানে হ'ল নাচনী। হেপাহ, হেপাহ মানে হ'ল আগ্ৰহ। নেৰা নেপেৰাকৈ, নেৰা নেপেৰাকৈ মানে হ'ল একেৰাহে। সৌন্দৰ্য, সৌন্দৰ্য মানে হ'ল ৰূপ, লাৱণ্য। আমোৱালে, আমনি লাগিল, আমাৰ কাম কৰি যেনেকৈ আমনি লাগে, ঠিক তেনেধৰণে আমনি লগাটো বুজাইছে। এতিয়া আহাচোন চাওঁ এটা শব্দকে কেনেকৈ দুটা ৰূপত লিখিব পৰা যায়। এটা শব্দকে দুই ধৰণে লিখিব পাৰি। আমি তলৰ শব্দবোৰলৈ চাওঁ ব'লা। স্বৰ্গ, স্বৰ্গ মানে হ'ল সৰগ, দন্ত্য সৰগ, সৰগ। মৰ্ত্য, মৰ্ত্য মানে হৈছে মৰদ, মৰত। জন্ম, জন্ম মানে হৈছে জনম, জনম। যত্ন, যত্ন মানে হৈছে যতন, যতন। পক্ষী, পক্ষী মানে হৈছে পক্ষী। তলৰ বাক্যবোৰ মন দি পঢ়িবা, পঢ়ি উত্তৰ কৰোঁ ব'লা। এতিয়া আমি উত্তৰ কৰোঁ ব'লাচোন। বুদ্ধদেৱ শুদ্ধোধনৰ পুত্ৰ। বুদ্ধদেৱৰ আন এটা নাম সিদ্ধাৰ্থ। তেওঁ প্ৰচাৰ কৰা ধৰ্মৰ নাম বৌদ্ধ ধৰ্ম। কলিংগ যুদ্ধত অনেক মানুহ মৰিছিল। তাকে দেখি মহাৰাজ অশোক ক্ষুব্ধ আৰু ব্যথিত হৈছিল। এতিয়া প্ৰশ্নবোৰ কেনেকুৱা হ'ব চাওঁ আহাচোন। বুদ্ধদেৱৰ দেউতাকৰ নাম কি? উত্তৰ: শুদ্ধোধন। সিদ্ধাৰ্থ কাৰ নাম? উত্তৰ: বুদ্ধদেৱৰ। বুদ্ধদেৱে প্ৰচাৰ কৰা ধৰ্মৰ নাম কি? উত্তৰ: বৌদ্ধ ধৰ্ম। মহাৰাজ অশোক কিয় ক্ষুব্ধ হৈছিল? উত্তৰ: কলিংগ যুদ্ধত অনেক মানুহ মৰিছিল বাবে। যুক্তাক্ষৰ কেইটালৈ মন কৰা। এতিয়া আমি যুক্তাক্ষৰ কেইটা আলোচনা কৰিম। মুগ্ধ শব্দটোত দুটা আখৰ লগ লাগি আছে। গ যোগ ধ সমান গইধয়ক ধ। জন্ম, ইয়াত আছে ন যোগ ম। যত্ন, ত যোগ ন। অন্ধ, ন যোগ ধ। ইন্দ্ৰ, ন যোগ দ যোগ ৰ।
তোমালোকলৈ পুনৰ মৰম যাচি আজিলৈ